Hey guys, welcome back to my YouTube channel. মই বৰ্ণালী আপোনালোক সকলোকে পুনৰবাৰ বৰ্ণালী আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱাই মানে 5:15 হৈছে ৰাতিপুৱা তো আজি ৰাতিপুৱাই এফালে যাবলৈ ওলাইছো মানে মই যে কৈছিলো গুৱাহাটী যোৱাৰ কথা আছে বুলি তো গুৱাহাটী যাবলৈ ওলাইছো ইমান ঠাণ্ডা লাগিছে এতিয়া গা পা ধুই মেলি আজৰি দেতাই খাব কাৰণে কিবা দি থৈছে খাই মেলি লওঁ তাৰ পিছত দেখাইছো আপোনালোকক 5:30 হৈছে 5:30 তো ইমান আন্ধাৰ ও মা ঠাণ্ডা তো আমি যাবলৈ ওলাইছো আৰু এতিয়া মানে ঠাণ্ডা লাগিছে ন মই একদম মানে উপায় নাপায় শল এখন ওপৰতে মাৰি লৈছো বহুত বেছি ঠাণ্ডা লাগিছে ইমান আন্ধাৰ চকচোন তো এয়া গাড়ীত উঠিলো মানে নিজৰ ঘৰৰ গাড়ীত উঠি পেলাই এতিয়া যাওঁ আৰু তাৰপা গৈ ছুপাৰ আছে 6টা বজাত তো এয়া যাওঁ আৰু এয়া মা আৰু মই বহি লৈছো যাবলৈ দেউতা যিহেতু ডিউটি আছে সেইকাৰণে যাব নোৱাৰে ছুটি নাপালে আৰু এয়া দেউতা ৰখি আছে গাড়ীখন নোযোৱালৈকে আৰু এতিয়া ফাইনেলি যাবলৈ হৈ গ'ল বাই বাই দেউতা সোনকালে আহি আছো আমি আৰু এতিয়া ফাইনেলি জখলা বনাত খাবলৈ সোমাই আৰু মোৰ যে হালত মই যে গোলাঘাটৰ পৰা হুলো এতিয়া জখলা বন্ধাত খাবৰ কাৰণে যেতিয়া ৰখাইছে ন তেতিয়া মই হাৰ পাইছোঁ আৰু এতিয়া খাই মেলি উঠিলোঁ ৰুটি শুকান ৰুটি আৰু মায়ে এফালে চিপছ কিনি আছে তো সেয়াই আৰু এতিয়া যে নোহোৱা চকু ফুলি গ'ল পূৰা ইমানেই শুইছোঁ আৰু এই ক্লিপটো দেখি মায়ে যে মোক এনেকুৱা দিব কিন্তু নেদেখুৱানো কেনেকৈ শুই আহিছে চাওকচোন নেদেখুৱাইনো কি কৰোঁ সেইকাৰণে ভাবিলোঁ মাকো এবাৰ দেখাওঁ আপোনালোকক মা পূৰা একদম টোপনি গৈ আহিছে মই যেতিয়া হাৰ পালোঁ মা টোপনি গৈছে পূৰা বলক ফাইনেলি এতিয়া উবেৰত উঠিলোঁ তো এতিয়া যাওঁ ডাইৰেক্টলি যাম আমি দাদাৰ ওচৰত আৰু সিয়ে হোটেল চোটেল ঠিক কৰি মেলি থৈছে তো গৈ লওঁ পূৰা ভাগৰ লাগি আহিছে পালোহি দাদাৰ অফিচ আৰু মানে দাদাৰ অফিচৰ তলতে আমাৰ হোটেল আছে তো সেয়াই এতিয়া পাইছোঁ ৰ'ব দেখাওঁ তো ভাগৰ লাগিছে ৰ'বা দেই কিমান ভাগৰত আহিছোঁ ফাইনেলি পালোহি জোতাটো ইয়াতে খোলো নি অঁ মামা ফাইনেলি পালোহি এতিয়া অলপমান ফ্ৰেছ হৈ মেলি লওঁ ফ্ৰেছ হৈ মেলি আপোনালোকক লগ পাই আছোঁ গণেশগুৰি ভিৰ পূৰা ভিৰ আৰু ন
বহুত মানে যেতিয়া গণেশগুৰি ফ্লাইঅভাৰটো বনাই আছিলে আমি তেতিয়া আহিছিলোঁ তাৰপিছত মানে অহা নাই ন এতিয়া বহুত দিনৰ মূৰত আহিছোঁ যে তো ৰাস্তাটো ইমান চেঞ্জ লাগিছে আৰু ফ্লাইঅভাৰটো বনাই দিয়াত বহুত বেছি ভাল হৈছে মানে ইমান ভিৰ চিৰবোৰ কম হৈছে বহুত ভাল হৈছে সঁচাকৈ আৰু এতিয়া মা আৰু দাদা গৈছে তলত হোটেলত মানে আৰু মই অফিচতে বহি আছোঁ আমনি লাগিছে মানে ইমান দূৰ বহি আহি পেলাই একদম অশান্তি পাই গৈছোঁ মোৰ মানে লাষ্টত এনেকুৱা হৈ গৈছে কেতিয়া পামগৈ এতিয়া পালোহি ফাইনেলি আৰু ৰ'ব আপোনালোকক অকণমান ঝলক এটা মোৰ দাদাৰ অফিচৰ দেখাওঁ এইফালে সোমাই আহি পেলাই এইবিলাক আছে এখন আছে দেন এইটো এটা ক্লাছৰুম এতিয়া এইটো এনেকৈ অকণমান হেৰি হৈ আছে দেন এইটো এটা ৰুম এইটো হৈছে কনফাৰেন্স ৰুম তাহাঁতৰ কি বুলি ক'ম কিবা কিবি হ'লে আৰু এইফালেতো আছে ৱাছৰুম আৰু এইফালে এতিয়া আমি বস্তুবোৰ আনি পেলাই থৈ মেলি দিছোঁ আৰু এয়াই আৰু এতিয়া আমি আমাৰ ৰুমটোলৈ যাওঁ ব'লক ৰুম টুৰ এটা দি দিওঁ হোটেলৰ তো ব'লক ৰুম টুৰ এটা দি লওঁ আপোনালোকক তো ৰুম টুৰ এটা দি দিওঁ আপোনালোকক ৰ'ব লাইটটো বহুত কম যে এইটো এটা আছে মিনি ফ্ৰিজ এইটোত কি আছে বাৰু আছেনে নাই একোতো নাই খালী তাৰপৰা এইফালে আছে এখেত বহিছেহি ৰুমটো যে এক্সট্ৰা ডাঙৰ আৰু দেই এক্সট্ৰা ডাঙৰ আৰু এইফালে আছোঁ মই হাই এখন বেড কিবা ৰজাৰাণী সেই ৰকম লাগিব হৈ মেলি ল'লোঁ আৰু এতিয়া খানা বনাই থৈছে দাদাই খাওঁ এতিয়া খাই মেলি আজি ভাবিছোঁ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ কাৰণ নহ'লে বহুত বেছি দীঘল হৈ যাব গধূলিকৈ অলপ ক'ৰবালৈ ওলাই যোৱাৰ প্লেন বনাইছোঁ এনেই চিঞৰি থাকে মানে এনেই আৰু পিছফালৰ পৰা চিঞৰি থাকে হেৰি কি বুলি কয় তো গধূলিকৈ ক'ৰবালৈ ওলাই যোৱাৰ প্লেন এটা বনাইছোঁ তো ক'ত যাওঁ কি কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে প্লিজ চেনেলটো স্কিপ নকৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো হিট কৰি দিব যাতে মই আপলোড কৰা ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় আৰু আজি খানাখিনি দেখাইছোঁ ৰ'ব ঠিক আছে হৈছে লোকেল মাংস সি বনোৱা চালাড কাটি মেলি থৈছে ভাত বনাইছে অকল দালিটো অৰ্ডাৰ দি থৈছ দালিটো অৰ্ডাৰ দিলি হয় নাই দালিটো অৰ্ডাৰ দিলে আৰু এই মই আচাৰ লৈ আহিছিলোঁ ঘৰত বনোৱা আচাৰ সেয়া এতিয়া আমি খাই মেলি লওঁ ধুনীয়াকৈ তাৰপাছত আপোনালোকক পিছৰ ভিডিঅ'ত লগ পাই আছোঁ